আজি বিশ্ব পৰিৱেশ দিৱস বুলি গছপুলি এটা ৰুলো আৰু আজি ৰাতিপুৱা প্ৰথম কামটো হৈছিল এই গছপুলিটো ৰোৱা আৰু এইটো কোনো নাৰ্চাৰীৰ পৰা আনা পুলি নহয় এইটো আমাৰ ঘৰৰে জৰি গছৰ ডাল এটা আৰু ডালটোতো হাতেৰে ৰুব নোৱাৰো সো এখন চিপপাং লৈ আহো ওচৰৰ খুৰী এজনী ঘৰতে এইখন চিপপাং পাই গলো বাৰু বলক এতিয়া এইখন দি কামটো আৰম্ভ কৰো আৰু প্ৰথমে এই জৰি গছৰ ডালটো উঠাই ললো উঠাবলৈ অলপমান কষ্ট হৈছে কাৰণ এই গুৰিটোৰ পৰা শিপাখিনি মাটিত ধৰি লৈছে যি কি নহওক পুলিটো উঠিলে পুলি মানে এইটো ডাল হয় ডালটো কেনে হ'ব কমেন্ট এটা কৰি জনাব আৰু ডালটো লৈ পেলাই বাৰী পালো আৰু মায়ে মহৰ কাৰণে ব্যৱস্থা কৰিছে বাৰু মহ মাখি হৈ থাকিব এটা লৰাটিকে গাঁতটো খান্দি পেলাই গছটো ৰোৱাৰহে কথা আৰু মহৰ কাৰণে ব্যৱস্থা এই ফটাকানি টুকুৰাটো আৰু গাঁতটো দ হ'ব লাগিব 1 হাত বাৰু সিমানখিনি হৈছে আৰু মহ মাখি খেদি খেদি মা আৰু মই ফাইনেলি গছটো লগালো আৰু তাৰ পাছত হাত মুখ এটা ধুই লৈ আকৌ আহিলে বগা জামুক খাবলৈ আৰু কোনে কোনে খাই পাইছে কমেন্ট এটা কৰি জনাব আৰু এই জোপা হৈছে মুৰ্গী গছ মানে ডালিমৰ গছত মুৰ্গীহে উঠি আছে আৰু ময়ো আহি ভালদৰে ধুই কৰি টেষ্টটো চালো